ৰান্ধিবলৈ এতিয়া সাজু তেলাল হাঁহ কোমোৰাৰ সৈতে ৰন্ধা হ'ব আৰু বৰ্তমান মই জুহাল পাইছোঁ। পিঁয়াজ ভাজি হৈছে প্ৰায় ধোঁৱাও ওলাইছে, ধোঁৱা হৈ গৈছে, চবফালে অকণ ৰঙা পৰিছে। এতিয়া এনেকৈ ভাজি থাকি হ'ল যেতিয়ালৈকে হাঁহৰ তেলটো ওলাই নাযায়, আৰু যেতিয়া তেলটো ওলাব কোমোৰা দি দিলে হ'ল। আৰু আমি এতিয়া ভাজি থাকি দেখুৱাম আৰু হৈছে আৰু অলপ সময় লাগিব। গৰম লাগিছে, মানে জুইৰ যিটো গৰম সেই গৰমটো আহিছে। ঠাণ্ডা আছে কাৰণে বিশেষ অসুবিধা হোৱা নাই, কাৰণ ঠাণ্ডা লাহে লাহে আহিছেই। ৰান্ধি থকাৰ মাজতে আহিছে চাহ খাম এতিয়া। চাহৰ লগত আছে কি নিমকি আৰু চাহ খাম। লগতে বিস্কুট এখন আছে, কিবা বিস্কুট, চকলেট বিস্কুট এখন, চকলেট বিস্কুট। চাহ খাই আমি এতিয়া হাঁহৰ মাংস ৰান্ধিম। অলপ পানী দিছিলোঁ সিজিবলৈ, প্ৰায় সিজিছে। লাহে লাহে তেলটো ওলাবলৈ আৰম্ভ কৰিছে। দেখিছে নহয়, খুব সুন্দৰকৈ হাঁহটোৰ তেল ওলাই আহিছে। জুই সঁচাকৈ ভাল হয়, দেখিছে নহয়। লাহেকৈ কোমোৰাটো দিব হৈছে আৰু দিম আৰু অকণমান ভাজি ল'ম, বেছি খোৱা যাব তেতিয়া। ওচৰৰ পৰা দেখুৱাইছোঁ, দেখিছে নহয় কেনেকুৱা ধুনীয়া হৈছে, দেখিছে। আৰু 1 মিনিটমান ভাজি লৈ কোমোৰাটো দি দিম। কোমোৰা ইয়াতে কাটি থৈছোঁ ডাঙৰ ডাঙৰকৈ। এয়া হৈছে আৰু কোমোৰা দিওঁ ইয়াতে, অলপ ডাঙৰ ডাঙৰকৈ কাটি থৈছোঁ। কোমোৰা ঘৰৰ কোমোৰা। এয়া পূৰা ক'লা হৈ গৈছে, পূৰা ভাজি খুব সুন্দৰ তেলটো ওলাইছে। পানী ঢালি দিম এতিয়া, নহ'লে লাগি গৈছে আৰু ধুনীয়া পানীত সিজি যাব এতিয়া। হৈছে আৰু উতলি আছে, দেখিছে। জুহালত গৰম লাগিছে, পূৰা জুইৰ পূৰা তাপটো আহি একদম ঘামি গৈছোঁ মই মানুহজন। ঠাণ্ডা যদিও জুইৰ ওচৰত থাকিলে গৰম লাগে, আৰু সেয়েহে হয়তো ঠাণ্ডাৰ দিনতে এইদৰে জুই ৰান্ধি ভাল লাগে, কাৰণ জুইৰ তাপটো লাগি থাকে আৰু কিন্তু সুন্দৰকৈ উতলি আছে। মই বেক কেমেৰাত দেখুৱাই আছোঁ আপোনালোকক। হৈছে আৰু নমাব পৰা। খোৱাৰ শেষত মই এটা হাঁহৰ আটাইতকৈ সোৱাদ হোৱা ৰাজ এটা মই জনাই আছোঁ। একদম শেষত আপোনালোকে এটুকুৰা সৰু আদা ল'ব, কেঁচা আদাটো আপোনালোকে পিচি ল'ব সুন্দৰকৈ। এই আদা পিচি লৈ বহুতে এনেকেই দি দিয়ে, কিন্তু মই ইয়াৰ যিটো ৰস, কেঁচা ৰসটো দেখিছে নহয়, এনেকৈ লৈ আটি দিব। এইটোৱে আপোনাৰ আঞ্জাখন ইমান বেছি সোৱাদ কৰিব আপুনি ভাবিব নোৱাৰিব। অকণ পানী দি দিওঁ আৰু ইয়াতে অলপ পানী দি দিওঁ, ৰসটো তেতিয়া বেছিকৈ ওলাই যাব। ভাবিব নোৱাৰা সোৱাদ কৰি দিব। এইটো হৈছে হাঁহৰ ৰাজ। পানীখনো দি থৈ দিম ইয়াতে, থাকিব।
হৈ গৈছে দেখিছে হৈ গৈছে এতিয়া খালেই হ'ল আৰু